Apa ma? Kita নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে মৰমেৰে আদৰণি জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে দেৱালী স্পেচিয়েল। তো মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া হৈছে পদ্মাৰ কাৰত পাঠশালা। তো এইটো হৈছে ফ্ৰণ্ট অফিচটো। তো অকণমান দেখাব চেষ্টা কৰিছোঁ, বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দিৱালীৰ বিশেষ ৰংগলী বনাবৰ কাৰণে আমাৰ মেডামে সাজু হৈছে আৰু ধুনীয়াকৈ মাজত প্লেটখন লৈ লৈছে আৰু সম্পূৰ্ণ ৰংগলীটো দেখাব চেষ্টা কৰিম, চাই থাকিব। এয়া দৰ্শক ৰখি আছে চাবৰ কাৰণে, নিজেতো পাত্ৰ নাইয়ে কৰবাক লাগি আমাকে চাই আছে আৰু। এয়া দাদা দুজনেও মেডামক অকণমান সহায় কৰি দিলে ৰংগলীটো বনোৱাত, আৰু আমাৰ এয়া ৰংগলী সম্পূৰ্ণ হৈ গ'ল। দিৱালী স্পেচিয়েল চিঙৰা আৰু মিঠাইৰ সৈতে চাহ অকণ লগত লৈ লৈছোঁ। আমাৰ মেমে পুৰা খোৱাত ব্যস্ত এতিয়া। আৰু এয়া হৈছে দিৱালীৰ ফটোশ্বুট। পুৰা আমাৰ হিমাক্ষী মেমে পুৰা ফটো উঠাত ব্যস্ত। এয়া হৈছে আমাৰ ৰাহুল দা ফটোগ্ৰাফাৰ। আৰু সম্পূৰ্ণ ৰংগলীটো বনোৱাৰ পিছত আমি এতিয়া চাকি জ্বলাবৰ কাৰণে ৰেডি হৈছোঁ। এয়া মেডামে আমাৰ মম হাতত লৈ লৈ আৰু ময়ো চাকি জ্বলোৱাত ব্যস্ত। আমিবোৰ ফুলজাৰি আৰু বোম মৰাত ব্যস্ত এতিয়া। বঢ়িয়া মজা আৰু এয়া হৈছে মাহীহঁতৰ ঘৰত মই বনোৱা ৰংগলীৰ সৈতে পুৰা চাকিও জ্বলাই লৈছোঁ। এতিয়া পুৰা ধুনীয়াকৈ চাকিবোৰ জ্বলি আছে। আৰু বলকচোন এতিয়া আমি বোমাৰ দোকানলৈ যাওঁ। ইয়াৰে কেইটামান বোমা লৈ লৈছোঁ আৰু পুৰা এতিয়া থপ থপ ফুটাম আৰু। দোকানী বোমা নাই, বোমা ক'ত? বোমা লাগে আমাক, বোমা দিয়ক, বোমা 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 দিয়ক, বোমা ক'ত বোমা? কেই টকাটোত ইমান ডাঙৰ বোমা? ধুমা চাই দিয়ে লাভ। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আমাৰ চেনেলটো ভাল লাগিছে যদি লাইক, সাবস্ক্ৰাইব কৰি দিব। অ'কে, থেংক ইউ। ৱেলকাম।